নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ গৈ আছোঁ। শংকৰদেৱ কলাক্ষেত্ৰত কি আছে আৰু ইয়াৰ পৰিৱেশটোনো কেনেকুৱা অকণমান দেখুৱাব চেষ্টা কৰিম। ইয়াত শংকৰ মাধৱ গুৰু দুজনৰ সৃষ্টিৰাজিখিনি সংৰক্ষণ কৰি থোৱা আছে। আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাব চেষ্টা কৰিছোঁ। দেখিছেই, খোল, তাল, দবা, ভাওনাত ব্যৱহৃত সামগ্ৰী লগতে গুৰু আসনকে ধৰি মুখা শিল্পলৈকে সকলোখিনি আছে। ইয়াত মহিলাসকলে পৰিধান কৰা অসমীয়া গহনা জোনবিৰি, ঢোলবিৰি, কেৰু, থুৰীয়া, গেজেৰা, দুগদুগী, গামখাৰু, মুকুতামণি, পোৱালমণি, শিলিখামণি আদিও সংৰক্ষিত হৈ আছে। আচলতে ইয়াত উত্তৰ পূৰ্বাঞ্চলৰে সাংস্কৃতিক সামগ্ৰীখিনি সংৰক্ষিত হৈ আছে।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, যিটো সাধাৰণতে কলাক্ষেত্ৰ নামেৰে জনা যায়। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ নামেৰে নামাকৰণ কৰা গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলৰ এটা সাংস্কৃতিক প্ৰতিষ্ঠান। ইয়াত এটা সাংস্কৃতিক সংগ্ৰহালয়, পুথিভঁৰাল, শিশু উদ্যান আৰু সাংস্কৃতিক সামগ্ৰী আৰু ইতিহাস সংৰক্ষণ প্ৰদৰ্শনৰ বাবে বিভিন্ন সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ সাংস্কৃতিক মণ্ডলী হোৱাৰ উপৰিও গুৱাহাটীৰ এক প্ৰধান পৰ্যটনস্থলী কলাক্ষেত্ৰ। কলাক্ষেত্ৰৰ চৌহদৰ ভিতৰত খাদ্যৰ দোকান, বিভিন্ন বয়বস্তু বিক্ৰী কৰা দোকানৰ লগতে মুকলি থিয়েটাৰ গৃহও আছে। কলাক্ষেত্ৰত আচলতে নাই কি? উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি, সাংস্কৃতিক সংগ্ৰহালয়, ইতিহাস, শিশু উদ্যান, পুথিভঁৰাল, সাংস্কৃতিক সামগ্ৰী সংৰক্ষিত হৈ আছে। বৰ্তমান ইয়াত গোটেইখিনি বস্তু ভিডিঅ' কৰাৰ এলাও নাই। গতিকে শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰৰ কিছু দৃশ্য আৰু ইয়াৰ পৰিৱেশটো দেখুৱালোঁ। ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।